এই সবখনত জুৱেলাৰী ষ্টাৰ্ট হয় 40 रुपीसৰ পৰা দাদা 40 रुपीसৰ পৰা জুৱেলাৰী ষ্টাৰ্ট হয় ষ্টাৰ্ট হয় আৰু এনেকুৱা প্ৰিমিয়াম জুৱেলাৰী বিলাকো ষ্টাৰ্টিং হৈ যায় আপোনাৰ 260 rupees 260 रुपीसৰ পৰা এইবিলাক দুটা কোৱালিটি আহে তো আপুনি যেটো প্ৰিমিয়াম কোৱালিটি হেতুত পাব গ্যাৰান্টি ওয়াৰেন্টি পাই ওয়াৰেন্টি পাব ন দাদা ওয়াৰেন্টি পাব কিমান মান্থৰ এক বছৰৰ পাব এক বছৰৰ তাৰ লগতে চাওক না এইবিলাক সব ফিংগাৰিং কিমান ফিংগাৰিং লেখা আছে এসব কিমান ইউনিক ফিংগাৰিং এটো সব কিমান ইউনিক ফিংগাৰিং এইবিলাক সব ফিংগাৰিং এসব কিমান ফিংগাৰিং ৰাখা হৈ আছে এনেকুৱা ফিংগাৰিং পাই যাব 40 रुपीसৰ পৰা এই সবখন আৰু এইবিলাক হল গামখাৰু এইবিলাক সব এইবিলাক কিমান কালেকচনত গামখাৰু ৰাখা হৈছে আৰু ইয়াতে গামখাৰু ষ্টাৰ্টিং কিমানৰ পৰা হয় জানে লগতে এক বছৰৰ গ্যাৰান্টি পাব এইবিলাক গামখাৰু পুৰা পিওৰ গোল্ড পলিশ 1 ইয়াৰ গ্যাৰান্টি পাব আৰু ষ্টাৰ্টিং হৈ যায় 500 रुपीसৰ পৰা আৰু নন ওয়ারেন্টি থকা আপুনি গামখাৰু পাব সেইবিলাকো ইয়াতে কমত পাই যাব কিন্তু বৰ্তমান কালেকচন নাই আপোনাক যদি লাগে আপুনি কল কৰিব পাৰে আৰু এইবিলাক হৈ গল পেন্ডেন্ট সেট চাওক কিমান ইউনিক পেন্ডেন্ট সেট আৰু এইবিলাক পেন্ডেন্ট সেটৰ ষ্টাৰ্টিং হৈ যায় 200 টকাৰ পৰা চাওকচোন কিমান ইউনিক পেন্ডেন্ট সেট মানে এইখন বহুত ডাঙৰ জুৱেলাৰী হোলসেল শ্বপ হয় আপুনি ইয়াতে অসমীয়া গহনাৰ পৰা ধৰি সকলো গহনা পাই যাব আৰু এইবিলাক চাওক চেইন হয় আৰু এইবিলাকৰ ষ্টাৰ্টিং প্ৰাইস হৈ যায় 100 रुपीसৰ পৰা আৰু এইবিলাক চেইনৰো ওয়াৰেন্টি পাই যাব আপুনি 6 মান্থৰ 100 रुपीसৰ পৰা ষ্টাৰ্টিং হৈ যায় আৰু নন ওয়াৰেন্টিও পাব আপুনি ইয়াতে নন ওয়াৰেন্টি বিলাক তো তাতকেও তলত পাব তাতকেও কমত পাব মানে 50 60 70 টকাতে আপুনি পাই যাব এইবিলাক হৈ গল দাদা 1 গ্ৰাম গোল্ড পলিশৰ ইয়াৰিং হয় ন এইবিলাক সব 1 গ্ৰাম গোল্ড পলিশ সব 1 গ্ৰাম গোল্ড কাৰোবাক যদি এইবিলাক 1000 পিস লাগে দিব পাৰিবনে পাই যাব তাৰ আগতে কওকচোন দাদা এইবিলাকৰ ষ্টাৰ্টিং প্ৰাইস কিমান 50 টকা 50 रुपीसৰ পৰা ইমান ইউনিক এইবিলাক ইয়াৰিং দাদা সঁচাই হৈ আছে মোৰ ভিডিও চাই অহাৰ পিছত আপুনি প্ৰাইসটো চেঞ্জ কৰিব নেকি না প্ৰাইসটো সেমে থাকে আৰু ওয়াৰেন্টি 6 months 6 month দাদাহঁতৰ নিজৰ ম্যানুফ্যাকচাৰিং দাদা এই দোকানখনত এই সবখনত যিমান বিলাক জুৱেলাৰী দেখিছো সব আপোনালোকৰ নিজৰ ম্যানুফ্যাকচাৰিং আপোনালোকে ওয়াৰেন্টি কিমান মানে সব জুৱেলাৰীত কিমান মাহৰ পৰা কিমান মাহলৈকে আছে 6 months পৰা আপোনাৰ 1 বছৰৰ আছে মানে ইয়াতে যিমান বিলাক জুৱেলাৰী দেখি আছো সবতে 6 month to 1 year ওয়াৰেন্টি আছে এইবিলাক হল মান্টিকা এয়া চাওকচোন কিমান কালেকচনত মান্টিকা ৰাখা আছে এইবিলাক চাওক কিমান কালেকচন ৰাখা হৈছে আপোনাক কিমান পিস লাগিব এয়া চাওক ওপৰত চাওক কিমান ৰাখা হৈছে আৰু এইবিলাকৰ ষ্টাৰ্টিং প্ৰাইস কিমান জানে 130 रुपीस আৰু ওয়াৰেন্টি পাই যাব 6 মাহ না এইবিলাক কি হয় ডেলিভাৰ বেংগলছ ডেইলি ইউজ কৰিব পাৰিব ষ্টাৰ্টিং কিমানৰ পৰা এইবিলাক 70-75 रुपीसৰ পৰা এইবিলাক ষ্টাৰ্ট হৈ যায় এইবিলাক 70-75 रुपीसৰ পৰা দাদা এইবিলাক বাহিৰতে চোন দাদা এইবিলাক 500-600 টকা লৈ আপোনালোকৰ নিজৰ ম্যানুফ্যাকচাৰিং এইবিলাক যাৰ বাবে ইমান কমত দি আছে তাৰ লগতে আপোনালোকক দেখুৱাইছো 1 গ্ৰাম গোল্ড পলিশ থকা এইবিলাক খাৰু হয় এ চাওক কিমান ইউনিক খাৰু এ চাওক এইবিলাক 1 দাদা 1 গ্ৰাম গোল্ড পলিশ 1 গ্ৰাম গোল্ড পলিশ আছে মানে আপুনি যদি বিজনেস কৰিম বুলি ভাবিছে তেতিয়াহলে আহি যাওক এই চকখন চাওকচোন এইবিলাক কিমান কালেকচন এটো জাস্ট ডিসপ্লে কাৰোবাক যদি 1000 পিস লাগে দিব পাৰিবনে পাই যাব আৰু কোনোবা যদি অনলাইন অৰ্ডাৰ কৰিব বিচাৰে ঘৰতে বহি পাৰিবনে ভিডিও কল পৰা হৈ যাব ভিডিও কল কৰিব পাৰিব হোৱাটছআপত ফটো বিচাৰিব পাৰিব ভিডিও কল কৰিব পাৰিব এইবিলাক সব 1 গ্ৰাম গোল্ড পলিশ সব 1 গ্ৰাম গোল্ড পলিশ ষ্টাৰ্টিং কিমান পৰা দাদা এইবিলাকৰ 180-200 रुपीसৰ পৰা এইবিলাক ষ্টাৰ্ট হৈ যায় ওয়াৰেন্টি থাকে 6 মান্থৰ ওয়াৰেন্টি থাকিব দাদা ইমান কম দামত তাতে আকৌ ওয়াৰেন্টি থাকে এইবিলাক হৈ গল ষ্টনৰ খাৰু ন দাদা বিহুৰ সময়ত এইবিলাক বহুত চলি থাকে ন এ চাওক এটো চাওক কিমান ইউনিক ডিজাইন এটো চাওক কিমান ইউনিক ডিজাইন এইবিলাক চাওক কিমান ইউনিক ডিজাইন আছে দাদা এইবিলাকৰো গ্যাৰান্টি ওয়াৰেন্টি থাকে নেকি 1 বছৰৰ থাকে 1 বছৰৰ থাকে এইবিলাকত 1 বছৰ ষ্টাৰ্টিং কিমানৰ পৰা দিয়ে 400-500 এনেকৈ 400-500 रुपीस পৰা এটো হোলসেল প্ৰাইস ন বাহিৰত কিনিব যাওক 1500-2000 টকা 1 গ্ৰাম গোল্ড পলিশৰ চেইন আছে এইবিলাক লৰা ছোৱালী সবে পিন্ধিব পাৰে আৰু গোল্ড পলিশ তাতে গোল্ড পলিশ আছে 1 গ্ৰাম গোল্ড পলিশ এ চাওক এইবিলাকটো ওয়াৰেন্টি গ্যাৰান্টি থাকে নেকি 6 months ওয়াৰেন্টি থাকে 6 months ওয়াৰেন্টি থাকিব এটো চাওক বাপৰে এইবিলাক জেন্সৰ ন দাদা এ চাওক কিমান ইউনিক এটো জেন্সৰ হয় এ চাওক এটো জেন্সৰ ন এটো চাওক জেন্সৰ এটো চাওক আপোনালোকে বহুতে কমেন্ট কৰি থাকে যে জেন্সৰ চেইন দেখাবলৈ এ চাওক জেন্সৰ চেইন এইবিলাক সব জেন্সৰ ন দাদা জেন্সৰ চেইনৰ আছে ফিংগাৰিংও পাব ন এ চাওক এইবিলাক চাওক কি ইউনিক কালেকচন এ চাওকচোন কিমান ইউনিক কালেকচন তাৰ লগতে এইবিলাক লেডিছৰ এইবিলাক লেডিছ ন এ চাওক লেডিছৰ এ চাওক একদম আপোনালোকে পাতল বিচাৰি থাকে এটো চাওক লেডিছৰ দাদা এইবিলাক সব 1 গ্ৰাম গোল্ড পলিশ ন 1 গ্ৰাম গোল্ড পলিশ মানে ৰিয়েল গোল্ডৰ লগত কম্পেয়াৰ কৰিব পাৰিব ন মিলাই চালে কোনটো ৰিয়েল গোল্ড কোনটো এটো গোল্ড একো গমেই নাপাব ন এইবিলাকৰ ষ্টাৰ্টিং কিমানৰ পৰা দাদা 100 रुपीसৰ ষ্টাৰ্টিং আছে 100 रुपीसৰ পৰা ষ্টাৰ্টিং লগত আকৌ 6 মান্থ ওয়াৰেন্টি সঁচাকে প্ৰথমতে দেখুৱাইছিলো আপোনালোকক আকৌ এবাৰ দেখুৱাইছো চাওক এইবিলাক কিমান প্ৰিমিয়াম নেকলেছ হয় আৰু এইবিলাকৰ ষ্টাৰ্টিং প্ৰাইস হৈ যায় 500 रुपीसৰ পৰা এটো চাওক কিমান ইউনিক হয় 500 रुपीसৰ পৰা ষ্টাৰ্টিং হয় দাদা এইবিলাকৰ ওয়াৰেন্টি কিমান দিনৰ থাকিব 1 বছৰ থাকে 1 বছৰৰ ওয়াৰেন্টি পাব এ চাওক এটো লক বা আপুনি এটো লক বা এইবিলাক চাওক কিমান এটো চাওক কিমান ইউনিক ডিজাইনৰ এইবিলাক চাওক কিমান ইউনিক ডিজাইন এটো চাওক এইবিলাক চাওক
তলৰ এইবিলাক চাওক কিমান ইউনিক ডিজাইন দাদা যোনটো এনলৈকে 1 ইয়াৰ ৱাৰেণ্টি থাকিবই 1 বছৰ থাকে প্ৰিমিয়াম কোৱালিটিত 1 বছৰ থাকে প্ৰিমিয়াম কোৱালিটিত 1 বছৰ থাকিব এইবিলাকো প্ৰিমিয়াম হয় দাদা প্ৰিমিয়াম আছে এইবিলাকো প্ৰিমিয়াম হয় এইবিলাকতো 1 বছৰ ৱাৰেণ্টি পাব 1 বছৰ ৱাৰেণ্টি পাব এইবিলাক হৈ গ'ল এডি ষ্টনৰ নেকলেছ ন দাদা এডি ষ্টনৰ নেকলেছ এডি ষ্টনৰ নেকলেছ এয়া চাওক কিমান ইউনিক ডিজাইন আৰু এইবিলাক চব ফেন্সি বক্সত পাব ন ফেন্সি বক্সত পেকিং আছে Packing আছে। পেকিংত পাব সব পেকিংত পাব পুরো প্রিমিয়াম বক্স পাব আপুনি এইবিলাক চাওক এইটো চাওক এইটো চাওক এইটো চাওক এইটো কিমান ইউনিক ডিজাইনৰ এইটো চাওক কিমান ইউনিক ডিজাইন দাদা এইবিলাকৰ ষ্টাৰ্টিং প্ৰাইচ কিমানৰ পৰা হয় 500 1 বছৰৰ ৱাৰেণ্টি পাই যাব ষ্টাৰ্টিং হৈ যায় 500 रुपीसৰ পৰা চাওকচোন কিমান ইউনিক ডিজাইনৰ হয় এইবিলাক চাওক কিমান ইউনিক ডিজাইন কাৰোবাক যদি বোলে 1 লাখ পিস লাগে দিব পাৰিবনে পাই যাব যিমান পিস লাগে সিমান পিসে দি দিব piece লাগে। একে দিনত পাই। ইয়াত আহি বহক আৰু লৈ যাওক ন আৰু আপুনি যদি বিজনেছ ষ্টাৰ্ট কৰিব বিচাৰিছে ঘৰতে বহি যদি জুৱেলাৰী এখন ঘৰতে বহি যদি জুৱেলাৰী বিজনেছ কৰিব বিচাৰিছে বা আপুনি অনলাইন চেল কৰিব বিচাৰিছে দাদা কেইটকাৰ বিজনেছ আপোনাৰ ইয়াৰ পৰা জুৱেলাৰী নিলে বিজনেছ ষ্টাৰ্ট কৰিব পাৰিব 5000 रुपीजৰ ষ্টাৰ্ট কৰিব পাৰিব আৰু যদি দোকান এখন খুলিব বিচাৰিছে জুৱেলাৰী তেতিয়াহ'লে মিনিমাম 20-30,000 ৰ ইনভেষ্টমেন্ট হৈ যাব মানে 20000 টকা লৈ আহিলে এখন দোকান খুলি দিব পাৰিব জুৱেলাৰী দোকান বহুত দোকানে ভিডিঅ' কল নাৰাখে যে ভিডিঅ' কল কৰিব নোৱাৰে আপুনি দোকানতে আহিব লাগিব নতুবা আপোনাক ফটো দি দিব তাৰ ভিতৰত আপুনি চুজ কৰি অৰ্ডাৰ কৰিব পাৰে বাট এই চবখনত আপুনি ভিডিঅ' কল কৰক আপোনাৰ মনৰ পচন্দ আপুনি খাৰু হওক ইয়াৰৰিং হওক নেকলেছ হওক যিয়ে নলয় কিয় আপুনি আপোনাৰ মনৰ পচন্দ মতে বাছি ল'ব পাৰে ন দাদা এইবিলাক ৰেডি টু চেল এইবিলাক মানে ডাইৰেক্ট ইয়াৰ পৰা আপুনি লৈ পেলাই চেল কৰিব পাৰিব এসব কিমান ইউনিক কালেকশ্যনৰ আছে এইবিলাকেই হৈ গ'ল গেৰেণ্টি ৱাৰেণ্টি পাই যাব ষ্টাৰ্টিং 500 रुपीसৰ পৰা আপোনাক যেনেকুৱাই লাগে কিয় তেনেকুৱাই আপুনি বাছি ল'ব পাৰে আৰু এইবিলাক হৈ গ'ল জেন্সৰ ব্ৰেচলেট কিমান ব্ৰেচলেট ৰখা হৈ আছে চাওক কিমান ইউনিক ডিজাইনৰ ব্ৰেচলেট হয় এইটো এটা চাওক এইটো চাওক এইবিলাক চাওক এইটো চাওক কিমান ইউনিক ব্ৰেচলেট এইবিলাক চাওক কিমান ব্ৰেচলেট এইবিলাক চব জেন্সৰ ব্ৰেচলেট হৈ যায় চাওক মোৰ হাতত আছে এইবিলাক জেন্সৰ ব্ৰেচলেট আৰু এইবিলাকো পাই যাব আপুনি চিপেষ্ট প্ৰাইজত আৰু এইবিলাকতো পাই যাব ৱাৰেণ্টি 6 মান্থ লৈকে আৰু এইবিলাক হৈ গ'ল এইবিলাক প্ৰিমিয়াম নহয় কিন্তু এইবিলাক নেকলেছ কৈছিলো যে দুটা কোৱালিটিৰ নেকলেছ পাব আপুনি ইয়াতে এইটো দাদা এইটো কি কোৱালিটিৰ মিডিয়াম কোৱালিটিৰ নেকলেছ হয় ন আৰু এইবিলাকৰ ষ্টাৰ্টিং কিমানৰ পৰা 260 रुपीस স্টাৰ্টিং 260 रुपीस বাট দাদা দেখাততো একদম প্ৰিমিয়াম দেখাত প্ৰিমিয়াম লাগে ফুল প্ৰিমিয়াম কোনো ক'ব নোৱাৰিব যে এইটো যে মানে মিডিয়াম কোৱালিটি হয় এ চাওক কিমান কি ইউনিক কালেকশ্যন কিন্তু এটা কথা এইবিলাক আপুনি 260 रुपीसত পাই যাব হয় ঠিকেই কিন্তু এক পিচ নাপাব আপুনি এক পিচৰ বাবে মেছেজো নকৰিব এক পিচৰ বাবে কলো নকৰিব হয়নে ল'ব হ'লে মানে গোটেই পেকেটটোৱে ল'ব লাগিব হয়নে পেকেটটোৱে ল'ব লাগিব এটা পেকেটত 6 পিচ কৰি আহে 6 পিচে ল'ব লাগিব মানে এই সবখনে বিশেষ ৰিটেল কম কৰে আপুনি হ'লচেলৰ বাবে ল'ব বিচাৰিছে যদি আপোনাৰ যদি বিজনেছ আছে তেতিয়াহ'লে যোগাযোগ কৰক হয়নে দাদা বিজনেছৰ বাবে যিটো দাম শুনি আছে সেই দামতে দিব সেম Price প্ৰাইসত change পাই কৰিব যাব নেকি? সেম প্ৰাইসত পাব যিটো ভিডিঅ'ত যিটো দাম শুনি আছে সেই দামতে পাই যাব এই দামত পাই এইবিলাক 260 रुपीसৰ পৰা ষ্টাৰ্টিং হয় 260 रुपीसৰ পৰা ষ্টাৰ্টিং পাই যাব স্টাৰ্টিং আছে কিন্তু ইয়াতে কোৱালিটিও আছে চাগে ন কোৱালিটি আছে বেলেগ ডিজাইনৰ বেলেগ ডিজাইনৰ বেলেগ বেলেগ মানে ডিজাইন হৈছে প্ৰাইচটো 5 টকা ইফাল হৈ যাব ন এনেকুৱা নহয় যে আপুনি এই পেকেটটোৱে ল'ব লাগিব বোলে ইয়াৰ পৰা 2 পিচ ল'লে এইটো পেকেটৰ পৰা আপুনি এইটো পেকেটৰ পৰা 2 পিচ ভাল লাগিলে ল'লে এইটো ভাল লাগিছে এইটো ল'লে এইটো 1 পিচ ভাল লাগিছে ল'লে বা তাতে ৰখাই থকা এই পেকেটত এইবিলাক চব কালেকশ্যন দাদা এইবিলাক চব কালেকশ্যনে আছে ন সব বেলেগ ডিজাইন সব বেলেগ ডিজাইন এয়া চাওক এইটো এটা ডিজাইনত আছে ইয়াতে এইটো চাওক এয়া ডিজাইন হয় মানে ইয়াতে আপুনি ইয়াৰ পৰা এইটো পেকেটৰ পৰা 1 পিচ লাগে এইটো পেকেটৰ পৰা 2 পিচ এইটো পেকেটৰ পৰা 3 পিচ তেনেকেও ল'ব পাৰে ন আৰু ষ্টাৰ্টিং 260 रुपीसৰ পৰা পাই যাব স্টাৰ্টিং 260 প্ৰাইস কিন্তু চেঞ্জ নকৰিব দাদা প্ৰাইস সেম থাকে যিটো দাম কৈছে সেই দামতে দিব এই দামত পাই যাব এইবিলাক হৈ গ'ল মিনা কৰা মিডিয়াম কোৱালিটিৰ খাৰু হয় এইবিলাক চাওকচোন মিনা কৰা হয় এয়া চাওক কালেকশ্যন চাওক এইবিলাক চাওক কালেকশ্যন এয়া চাওক কিমান ইউনিকলি কালেকশ্যন ৰখা হৈছে এইটো চাওক এয়া চাওক মানে আপুনি ডিজাইনটো চেম পাব কালাৰটোহে বেলেগ পাব আৰু এইবিলাকৰ ষ্টাৰ্টিং পাই যাব আপুনি 160 रुपीसৰ পৰা এয়া চাওক কালেকশ্যন চাওক এইবিলাক চাওক দাদা কাৰোবাক যদি 1000 পিচ লাগে এইবিলাক 1000 পিচে দিব পাৰিবনে ষ্টক থাকে যিমান পিচ লাগে সিমান পিচে পাই যাব ষ্টক থাকে চাওক এয়া চাওক এইটো চাওক কিমান কোৱালিটি আৰু এইটোতো দাদা এনেকুৱা মানে এইটো পেকেটৰ পৰা 2 পিচ এইটো পেকেটৰ পৰা 3 পিচ মানে কালাৰ মিলাই ল'ব পাৰিব যেনেকুৱা কালাৰ লাগে ষ্টাৰ্টিং 160 रुपीसৰ পৰা মিনা কৰা হয় ন এইবিলাক হৈ গ'ল ডেইলি ৱেৰ বাউটি এয়া চাওকচোন কি ইউনিক ডিজাইন এইবিলাকৰ ধামাকা চেল হয় আপুনি এই সবখনত আহি যাওক একদম চিপেষ্ট প্ৰাইজত পাই যাব গুৱাহাটীৰ বহুত দোকানে এই সবখনৰ পৰা নি বহুত দামত বিক্ৰী কৰে সো আপোনালোকে আহি যাওক এই সবখনত একদম চিপেষ্ট প্ৰাইজত পাই যাব কালেকশ্যন চাওক এইবিলাক চাওক কালেকশ্যন চাওক এয়া চাওক এইটো চাওক কালেকশ্যন চাওক এয়া চাওক কালেকশ্যন আপোনাক যিমান পিচ লাগে সিমান পিছে পাই যাব এই সবখনত তোমালোকৰ সবখনৰ নাম কি হয় JW Gold আৰু এড্ৰেছটো SRCB ৰোড ফেন্সি বজাৰ ন আৰু মাৰ্কেটখনৰ নাম কেলভিন মাৰ্কেট আৰু কন্টাক্ট নাম্বাৰটো 7002052311 7002052311